নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅলৈ আৰু আজিৰ এই ভিডিঅটোত আমি পঢ়িম কান্ট্ৰি কেপিটেল আৰু কাৰেন্সি বন্ধুসকল মই আশা কৰো আপোনালোকে এই ভিডিঅটো চোৱাৰ পিছত পুনৰবাৰ এই চেপ্টাৰটো আকৌ পঢ়িব নালাগে কাৰণ আমি এই ভিডিঅটোত নিমনিক টেকনিক দি যিমান কিখন কান্ট্ৰি আছে তাৰ কেপিটেলসমূহ আৰু কাৰেন্সিসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিম গতিকে আশা কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু যদিহে আপোনালোকে ভিডিঅটো হেল্পফুল বুলি ভাবে তেনেহলে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব তেনেহলে আহক পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো তাৰ যিখন প্ৰথমখন লিষ্ট আছে ইয়াত 10খন কান্ট্ৰি আৰু তাৰ কেপিটেল লিখা আছে লগতে তাৰ কাৰেন্সি আছে মই ভিডিঅটোত মাত্ৰ কান্ট্ৰি আৰু কেপিটেলখিনি মুখস্থ কৰিবলৈ মনত ৰাখিবলৈ চেষ্টা কৰাম নিমনিক টেকনিক দি কাৰেন্সিখিনি আপোনালোকে নিজে পঢ়ি ল'ব গতিকে আহক নম্বৰ 1 নম্বৰতে আছে আফগানিস্তান আৰু তাৰ ৰাজধানী আছে কাবুল এতিয়া আমি তো কেনেকৈ মনত ৰাখিম আফগানিস্তান বুলি কওঁতে আমাৰ প্ৰথমতেই মনলৈ আহিব তালিবানৰ বিষয়ে গতিকে এনেকৈ মনত ৰাখিব পাৰি যে আফগানিস্তানত তালিবানে মানুহক কথা কবুল কৰাবলৈ মূৰত বন্দুক ৰাখি দিয়ে অৰ্থাৎ আফগানিস্তানত মানুহক মূৰত বন্দুক ৰাখি পেলাই কথা কবুল কৰায় আৰু কবুলৰ পৰা মনত ৰাখিব কাবুল নম্বৰ 2 ত আছে আলবেনিয়াৰ ৰাজধানী হৈছে তিৰানে এটো কেনেকৈ মনত ৰাখিব আলবেনিয়া অৰ্থাৎ অলবনিয়া বনিয়া মানে হৈছে বেপাৰী আৰু বনিয়া সকলে বেপাৰ কৰিবৰ কাৰণে কিৰাণীত দোকান লৈ তাত ব্যৱসায় আৰম্ভ কৰে কিৰাণী পা মনত ৰাখক কিৰাণী অৰ্থাৎ ভাড়াঘৰ সেইকাৰণে আলবেনিয়া তিৰানে নম্বৰ 3 এলগেৰিয়া পৰা কেনেকৈ মনত ৰাখিব পাৰে এলগাৰ সিম্পল ইয়াত কোনো ট্ৰিকৰ প্ৰয়োজন নাই এলগাৰ এণ্ডোৰা ৰাজধানী হৈছে এণ্ডোৰা লা ভেলা গতিকে ইয়াতো ট্ৰিকৰ কোনো প্ৰয়োজন নাই নম্বৰ 5 ত আছে আংগোলাৰ ৰাজধানী হৈছে লুৱাণ্ডা এটো কেনেকৈ মনত ৰাখিব গোলা যেতিয়া আমি খাবলৈ গৈছিলো তেতিয়া হলে তাত গোলা কোনে বেচিছিল এটা লৰাটো কয় লণ্ডা বুলি লণ্ডা পৰা মনত ৰাখক লুৱাণ্ডা গতিকে আংগোলা লুৱাণ্ডা নম্বৰ 6 এন্টিগুয়া এণ্ড বাৰবুডা তাৰ ৰাজধানী হৈছে ষ্টিফেন জোন্স এটো কেনেকৈ মনত ৰাখিব যে আন্টিগুয়া অৰ্থাৎ গুৱাত থকা আন্টিজনীৰ গিৰিয়েকৰ নাম হৈছে ষ্টিফেন জনটো এনেকৈ মনত ৰাখিব গুৱাত থকা আন্টিৰ গিৰিয়েকৰ নাম ষ্টিফেন জোন্স গতিকে আন্টিগুয়া এণ্ড বাৰবুডা ষ্টিফেন জোন্স নম্বৰ 7 আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বিউনোছ এয়াৰ্ছ এটো কেনেকৈ মনত ৰাখিব আৰ্জেণ্ট শব্দটো আছে আৰ্জেণ্ট অৰ্থাৎ যিকোনো কাম এটা যেতিয়া আৰ্জেণ্ট কৰিব লগা হয় ধৰক আমি এঠাইলৈ যাব লগা আছে আৰ্জেণ্ট তেতিয়া আমি সোনকালে পাবগে লাগিব সোনকালে পাবলৈ হলে আমি সিম্পলিষ্ট ওয়েটো কি হ'ব আমি এৰোপ্লেন দি যাব লাগিব বাই এয়াৰ যাব লাগিব সেইকাৰণে বিউনোছ এয়াৰ্ছ তেনেকৈ মনত ৰাখিব পাৰে মই যেটো টেকনিক কৈছো হেতু টেকনিকে লগাই আপোনালোকে মনত ৰাখিব তেনেকুৱা নহয় আপোনালোকে নিজৰ টেকনিক লগাব পাৰে জাস্ট আমি বস্তুখিনি মনত ৰাখিব লাগে টেকনিকটো যদি অলপ ফানি হয় অলপ ইৰেগুলাৰ হয় অলপ অড হয় তেতিয়া আপোনালোকৰ মনত সহজতে ৰব তেনেকৈ 8 নম্বৰটো চাওঁ 8 নম্বৰত আছে আৰ্মেনিয়াৰ ৰাজধানী হৈছে ইয়েৰেভান আৰ্মেনিয়া অৰ্থাৎ মেনিয়া মানে হৈছে পাগলটো কি বুলি কওঁ ইয়েৰে বুলি কয় আৰ্মেনিয়া ইয়েৰে আৰু ভান যেতিয়া ইয়েৰে হৈ যাব পাগল হৈ যাব তাক আমি ভানত উঠাই পগলা ফাটেকলৈ লৈ যাম গতিকে আৰ্মেনিয়া ইয়েৰেভান 9 নম্বৰ অষ্ট্ৰেলিয়া বুলি কওঁতে আমাৰ মনলৈ আহিব এখন ঠাণ্ডা দেশৰ বিষয়ে বা তাৰ কাংগাৰুৰ বিষয়ে গতিকে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বা কাংগাৰুৰ পৰা ৰক্ষা পাবলৈ কেনেৰে এখন বেৰা দি ৰাখিছে কেনবিলাক যিবিলাক আমি পেপচি কোকা-কোলা কোল্ড ড্ৰিংক খাওঁ তাৰ যিবিলাক কেন থাকে কেনেৰে এখন বেৰা দি ৰাখিছে অষ্ট্ৰেলিয়া কেন বেৰা 10 অষ্ট্ৰিয়া বুলি কওঁতে আমি মনত ইমেজিনেশ্যনত আনিব লাগিব অষ্ট্ৰিচ চৰাইটোৰ বিষয়ে অষ্ট্ৰিচে বিনা বজাই আছে আৰু সেইকাৰণে অষ্ট্ৰিয়া বিয়েনা বা এনেকৈ মনত ৰাখিব পাৰো অষ্ট্ৰিয়া শেষত ৰিয়া শব্দটো পাওঁ গতিকে ৰিয়াই বিনা বজাই আছে তেনেকৈ আমি অষ্ট্ৰিয়া বিয়েনাটো মনত ৰাখিব পাৰো নেক্সট স্লাইডলৈ আহিছো নম্বৰ 11 আছে আজাৰবাইজানটো কেনেকৈ মনত ৰাখিম আজাৰবাইজান বুলি কওঁতে আমাৰ এনেকুৱা এটা উচ্চাৰণ হয় আমাৰ ভাইজান আৰু ভাইজান বুলি ক'লে বলিউডত বুজা যায় সলমান খানক আৰু সলমান খানে এবাৰ কি কৈছে ফিল্মত তেওঁ ডাকু পাৰ্ট লৈছে ডাকুৰ পৰা মনত ৰাখক বাকু গতিকে আজাৰবাইজান
বাকু। নম্বৰ 12 বাহামাছ। বাহামাছৰ ৰাজধানী হৈছে নাছাউ। নাছাউ। তা বাহামাছ অৰ্থাৎ বহি যোৱা মাছ। মাছটো কেতিয়া বহি যায় পানীত? যেতিয়া মাছটো মৰি যায়। আৰু মৰি যোৱা মাছক আমি নেচাওঁ আৰু নেখাওঁ। গতিকে বাহামাছ নাচাওঁ। বাহৰেইন। বাহিৰত ৰেইন হৈ আছে, বৰষুণ দি আছে। তেতিয়া কি কৈছে? মা না মা। মায়ে যাব বাহিৰত মানা কৰিছে। মা না মা। নম্বৰ 14 বাংলাদেশ। বাংলাদেশ আমাৰ চুবুৰীয়া ৰাজ্য, গতিকে একো ট্ৰিক নোহোৱাকৈ মনত ৰাখিব পাৰিলে ভাল। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। নম্বৰ 15 বাৰ্বাডোছ। বাৰ্বাডোছৰ ৰাজধানী হৈছে ব্ৰিজটাউন। কেনেকৈ মনত ৰাখিম? বাৰ্বাডোছ, বাৰ বাৰ এটা শব্দ উচ্চাৰণ হৈছে। গতিকে বাৰ ক'লৈ যাব লগা আছে? টাউন যাব লগা আছে। টাউনখন যাবলৈ মাজত এখন ব্ৰিজ আছে, ব্ৰিজখন পাৰ হৈ যাব লাগে। তেনেকুৱা এখন ছবি কল্পনা কৰি লওক, তেতিয়া মনত ৰাখিবলৈ সুবিধা হ'ব। গতিকে বাৰ্বাডোছৰ ৰাজধানী হৈছে ব্ৰিজ টাউন। ব্ৰিজখন পাৰ হৈ টাউনলৈ যাম। বাৰ। 16 হৈছে বেলাৰুছ। বেলাৰুছৰ ৰাজধানী মিনস্ক। বেলাৰুছ। বেলা মানে দিন, ৰুছ মানে মনত ৰাখক ৰাছিয়া। গতিকে ৰাছিয়াত দিনত ৰিস্ক কম থাকে, কিন্তু ৰাতি ৰিস্ক বাঢ়ি যায়। কাৰণ দিনত ইউক্ৰেইনে এটেক নকৰে, ইউক্ৰেইনে ৰাতি এটেক কৰিব পাৰে, যিহেতু ইউক্ৰেইন আৰু ৰাছিয়া ৱাৰ চলি আছে। গতিকে দিনত ৰিস্ক কম, গতিকে বেলাৰুছ। দিনত ৰাছিয়াত ৰিস্ক কম, মিনি ৰিস্ক। নেক্সট 17 আছে বেলজিয়াম। বেলজিয়ামৰ ৰাজধানী হৈছে ব্ৰুচেলছ। বেলজিয়ামটো কেনেকৈ মনত ৰাখিব পাৰোঁ? যে বেলজিয়ামটো উচ্চাৰণ কেনেকুৱা হয়? বেল দি আম। বেল দি পেলাই আম আনিব। কোনে আনিব? আমাৰ ব্ৰুৱে। ব্ৰুৱে আমখিনি চেল কৰি, ব্ৰুৱে বেলখিনি চেল কৰি তাৰ বদলি আম আনিব। গতিকে ব্ৰু চেলছ। 18 আছে বেলিজ। বেলিজৰ কেপিটেল হৈছে বেলমোফান। এনেকৈ মনত ৰাখিব পাৰোঁ। বেলিজ বুলি কওঁতে মনত ৰাখিম বেলি যেতিয়া উদয় হয়, বেলি উদয় হোৱাৰ লগে লগে আমি খাব লাগে বেল আৰু মৌ। বেলিজৰ ৰাজধানী সেইকাৰণে বেল মৌ পান। বেল আৰু মৌ পান কৰিম, বেল মৌ খাম। নেক্সট 19 আছে বেনিন। বেনিনৰ ৰাজধানী হৈছে পৰ্টো নভো। ইয়াত কোনো ট্ৰিক মই বিচাৰি নাপালোঁ মনত ৰাখিব পৰাকৈ। আপুনি যদি কিবা ট্ৰিক ইয়াৰ কাৰণে বনাইছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। নেক্সট আছে ভূটান। ভূটানৰ ৰাজধানী হৈছে থিম্পু। এইখনো আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য, ওচৰ চুবুৰীয়া দেশ। গতিকে কেনেকৈ মনত ৰাখিম? ভূটান। ভূটান বুলি কওঁতে বুট আন এনেকুৱা এটা উচ্চাৰণ হৈছে। বুট আনিবলৈ দিছোঁ। কিহত বুট আনিব? বহুত বেছিকৈ বুট আনিম, সৰহকৈ আনিম। গতিকে কিহত আনিম? টেম্পুত আনিম। টেম্পুৰ পৰা মনত ৰাখক থিম্পু। ভূটানৰ ৰাজধানী থিম্পু। 20খন দেশ সমাপ্ত হ'ল। এতিয়া নেক্সট শ্লাইডলৈ আহিছোঁ। নেক্সট আছে 21 বলিভিয়া। বলিভিয়া বুলি কওঁতে আমি মনত ৰাখিব লাগিব বৰ লোভিয়া। যেতিয়া বৰ লোভিয়া হয় তাক আমি অলপ পাস্তা দি দিছোঁ। আৰু অলপ পাস্তা খা। লা পাছ। গতিকে বলিভিয়া লা পাছ। 22 আছে বছনিয়া এণ্ড হাৰ্জগোভিনা। কেনেকৈ মনত ৰাখিম এইটো? তাৰ ৰাজধানী হৈছে ছাৰাজেভো। বছনিয়া, বছক এনআইএ লৈ গৈছে। বছক এনআইএ উঠাই লৈ গ'ল, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে লৈ গ'ল। তেতিয়া বছ সাৰি যাব পাৰিব জানো? সাৰি যাব নোৱাৰে। সেইকাৰণে ইয়াত লিখা আছে সাৰি যাব। সাৰি যাব নোৱাৰে, সেইকাৰণে বছনিয়া সাৰি যাব। 23 আছে বটছৱানা। তাৰ কেপিটেল হৈছে গাৰবৰোন। কেনেকৈ মনত ৰাখিম? বটছৱানা। বটটোক চোৱা না, ৰবটটোক চোৱা না, তাৰ গাৰবৰণটো কেনেকুৱা? সেইকাৰণে বটছৱানা গাৰবৰোন। 24 আছে ব্ৰাজিল। ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া। ইয়াক কোনো ট্ৰিকৰ প্ৰয়োজন নাই, উচ্চাৰণটো কাৰণ ছেইম হৈছে। অপশ্যনত আপোনালোকে দেখাৰ লগে লগে অট'মেটিক টিক কৰি দিব পাৰিব। নেক্সট 25 ব্ৰুনেই। ব্ৰুনেইৰ ৰাজধানী হৈছে বান্দাৰ চেৰি বাগৱান। এইটো কেনেকৈ মনত ৰাখিম? ব্ৰুনেই। ব্ৰু আপোনালোকে জানে এটা ফেমাছ কফি ব্ৰেণ্ড হয়। আমি ধৰক আলহী খাবলৈ গ'লোঁ। আমি আলহী খাবলৈ যাওঁতে সুধিলোঁ ব্ৰু নাই নেকি? ব্ৰুনেই। তেতিয়া ঘৰখনৰ মানুহে কি বুলি ক'লে? ব্ৰু পেকেট লৈ বান্দৰে বাগানত সোমোৱা লাগে। গতিকে বান্দাৰ চেৰি বাগৱান। নম্বৰ 26 বুলগেৰিয়া। তাৰ ৰাজধানী হৈছে ছফিয়া। বুলগেৰিয়াটো কেনেকৈ মনত ৰাখিম? বুলগেৰিয়া। বুল গাড়ী অৰ্থাৎ গৰু গাড়ী। গৰু গাড়ী
কোনে চলাই গৈছিলে সোফিয়াই চলাই গৈছিলে নাম্বাৰ 27 বুৰকিনা ফেছো ইয়াৰ কাৰণে কোনো ট্ৰিক নাই এটো আপোনালোকে মনত ৰাখি লব ৱাগাডুগু কাৰ ৰাজধানী বুৰকিনা ফেছো নেক্সট 28 বুৰুন্ডি তাৰ ৰাজধানী হৈছে বুজুমবুৰা এটো কেনেকৈ মনত ৰাখিম বুৰুন্ডি মানে মনত ৰাখিম বৰ নদীৰ পাৰত আমি বুঢ়াটোক বুজাম বৰ নদীৰ পাৰত বুঢ়া বহি আছে তাক আমি বুজাম সেইকাৰণে বুজুমবুৰা কাৰ ৰাজধানী বুৰুন্ডি নেক্সট 29 আছে কম্বোডিয়াৰ ৰাজধানী হৈছে ফনম পেন এটো কেনেকৈ মনত ৰাখিম কম্বোডিয়া কম বডি যেতিয়া কম থাকে তেতিয়া আমি পেনটো টাইটকে পিন্ধিব লাগিব নহলে কি হ'ব পেনটো খুলকি যাব সেইকাৰণে তাৰ ৰাজধানী হৈছে ফনম পেনটো অলপ টাইট কৰি পিন্ধিব লাগে নম্বৰ 30 কেমেৰুন তাৰ ৰাজধানী হৈছে ইয়াউণ্ডে এটো কেনেকৈ মনত ৰাখিম কেমেৰুন কাম অৰুণ অৰুণৰ হাতত পইচা কমকে থকাৰ কাৰণে সি কি গাড়ী ললে হিউণ্ডাই হিউণ্ডাইৰ পৰা মনত ৰাখিম ইয়াউণ্ডে যদি বেছি পইচা থকা হলে সি কিনিলেহেঁতেন অডি বা মাৰ্চিডিজ গতিকে অৰুণৰ হাতত কম পইচা আছে সেইকাৰণে সি হিউণ্ডাই কিনিলে হিউণ্ডাই পৰা ইয়াউণ্ডে 30টা হৈ গ'ল নেক্সট স্লাইডলৈ আহিছো নেক্সট 31ত আছে কানাডাৰ ৰাজধানী হৈছে ওটাৱা এটো কেনেকৈ মনত ৰাখিম কানাডা এটা সৰু বাচ্চাই কান্দি আছে ককায়েকৰ ওচৰত কানাডা মানে ককায়েকৰ ওচৰত কান্দি আছে কিয় কান্দিছে সি কৈ আছে মোক কোচত উঠোৱাৰ পৰা ওটাৱা সেইকাৰণে কানাডাৰ ৰাজধানী ওটাৱা নেক্সট 32 কেপ বাৰ্ডি তাৰ ৰাজধানী হৈছে প্ৰায়া কেনেকৈ মনত ৰাখিম কেপ অৰ্থাৎ টুপি আৰু বাৰ্ডি কেপৰ টুপিটো পুলিচ এজনে কি প্ৰায়ে পিন্ধি থাকে সেইকাৰণে প্ৰায়েৰ পৰা প্ৰায়ে কেপ বাৰ্ডিটো প্ৰায়ে পিন্ধি থাকিব লাগে নম্বৰ 33 চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক আৰু তাৰ ৰাজধানী হৈছে বাংগুই ইয়াৰ কাৰণেও বিশেষ ট্ৰিক নাই এটো সিম্পলি মনত ৰাখিব চেন্ট্ৰেল আফ্ৰিকা হলে বাংগুই বা ভাংখাই তেনেকৈ মনত ৰাখিব পাৰে বাংগুই ভাংখাই নেক্সট আছে 34 চাদৰ ৰাজধানী হৈছে এনজামিনা কেনেকৈ মনত ৰাখিব চাদ অৰ্থাৎ চাদ দিয়া ঘৰ কেতিয়া বনায় যেতিয়া মানুহৰ নিজৰ মাটি হয় নিজৰ জমিন সেইকাৰণে এনজামিনা নেক্সট আছে চাইল্ড তাৰ ৰাজধানী হৈছে সেন্টিয়াগো চাইল্ডটো কেনেকৈ মনত ৰাখিব চাইল্ড মানে চাইল্ডহুডৰ কথা মনত পৰি আমি চেন্টিফালি পাৰ কৰোঁ এগো যিটো পাৰ হৈ গ'ল সেইটো লৈ চেন্টিফালিছো সেইকাৰণে চাইল্ডৰ ৰাজধানী সেন্টিয়াগো 36 চাইনা এখনো আমাৰ চুবুৰীয়া দেশ গতিকে তাৰ ৰাজধানী হৈছে বেইজিং কেনেকৈ মনত ৰাখিব এটো কোনো ট্ৰিক নাই নিজৰ চুবুৰীয়া ৰাজ্যখনৰ ৰাজধানীটো আৰু ফেমাছ বহুতো সেইকাৰণে সিম্পলি মনত ৰাখক নেক্সট আছে কলম্বিয়াৰ ৰাজধানী হৈছে বগোটা কেনেকৈ মনত ৰাখিব ইয়াৰ ট্ৰিকটো মই কৈ দিছো কলম্বিয়া অৰ্থাৎ কলমটো তোমাৰ বেয়া গতিকে তোমাৰ আখৰবিলাক কেনেকুৱা হ'ব বৰ গোটা হ'ব সেইকাৰণে কলম্বিয়াৰ ৰাজধানী বগোটা নেক্সট আছে কামৰুজ অৰ্থাৎ ৰোজ এপাৰ ৰোজ দিম কাক ৰোজ দিম মৰমিক দিম আৰু মৰমি পাই মৰণি অলপ হাঁহি উঠা ট্ৰিকটো তথাপিও মনত ৰাখক এনেকৈ আপোনালোকৰ সহজে মনত ৰ'ব নেক্সট আছে কংগো ডেমক্ৰেটিক ৰিপাব্লিক আৰু কংগো ৰিপাব্লিক দুইখনৰ মাজত ডিফাৰেন্স এটা আছে মাজত ডেমক্ৰেটিক আছে যদিহে ডেমক্ৰেটিক থাকে তেতিয়া কি হয় চাচা খিনাই যাব কিনশাসা ডেমক্ৰেসি হলে চাচা খিনাই যাব আৰু যদিহে ডেমক্ৰেসি নাথাকে ৰিপাব্লিক সিস্টেম থাকে তেতিয়া কি হ'ব কংগো যদি ৰিপাব্লিক হয় তেতিয়া কি হ'ব ব্ৰাজাভিলি বৰ ৰজাৰ দৰে ভিলেজত থাকিব পাৰিব ঠিক আছে ইয়াতে 40খন কান্ট্ৰি আৰু ক্যাপিটেল আমি পঢ়িলো আৰু এক নিমনিক টেকনিক্স দি মনত ৰাখিলো ইয়াৰ পিছতে আমি গুটেখিনি আকৌ এবাৰ ৰিকল কৰিম কিন্তু তাৰ আগতে মই কৈ দিছো এটোৰ ভিডিওটোৰ ফাৰ্স্ট পাৰ্ট আছিলে যদি আপোনালোকে ভিডিওটো ভালদৰে সহাৰি জনায় তেনেহলে মই ইয়াৰ সেকেন্ড পাৰ্ট লৈ আহিম তাত বাকি থকা যিখন দেশ আছে প্ৰায় 200খন দেশ সেইখিনি আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকক ইয়াৰ পিডিএফ টো লাগে তেনেহলে মোৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'ব
ইয়াৰ ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম বাকী ইমানেই আছিলে তেনেহ'লে আহক আমি এবাৰ যিমানখিনি ৰাজ্য পঢ়ি কিমানখিনি দেশ পঢ়িলোঁ গোটেই দেশখিনিৰ কাৰেণ্ট কেপিটেলসমূহ আকৌ ৰিকল কৰি লওঁ এবাৰ প্ৰথম 1 নম্বৰ আছে আফগানিস্তান আপোনালোকে নিজেই ৰিকল কৰিবলৈ চেষ্টা কৰক কোনটো ডিগ্ৰী মনত ৰাখিছিলে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো শেষ হোৱালৈকে সম্পূৰ্ণৰূপে চব মনত ৰখি যাবগৈ নম্বৰ 1ত আছিলে আফগানিস্তান কেনেকৈ মনত ৰাখিছিলে আফগানিস্তান কিহৰ কাৰণে ফেমাছ এতিয়া তালিবানে মানুহক মূৰত বন্দুক ৰাখি কি কৰে ঠিক ধৰিছে কাবুল কৰাই কাবুলৰ পৰা কাবুল নম্বৰ 2ত আছে আলবেনিয়া কেনেকৈ মনত ৰাখিছিলে বনিয়া সকলোবিলাক বনিয়া হৈ গ'লে কি কৰিব দোকান কিৰাণীত লৈ পেলাই ব্যৱসায় কৰিব কিৰাণীৰ পৰা মনত ৰাখক তিৰাণী 3 নম্বৰ আছে আলগেৰিয়াটো সিম্পল প্ৰনাউন্সিয়েশ্যন সেম আছিলে আলগেৰিয়া এলগাৰ 4 নম্বৰ ইয়াৰো সেম আছিলে আন্দোৰাৰ ৰাজধানী আছিলে আন্দোৰা লা ভেলে নম্বৰ 5ত আছিলে আংগোলাটো কেনেকৈ মনত ৰাখিছিলে ইয়াৰ শেষত কি আছে গোলা অৰ্থাৎ গোলা যেতিয়া খাবলৈ গৈছিলে গোলাটো কোনে বনাইছিলে লণ্ডাই বনাইছিলে লণ্ডাৰ পৰা লুৱাণ্ডা 6 নম্বৰত আছে এণ্টিগুৱা এণ্ড বাৰবুডা গোৱাৰ থকা আণ্টিৰ কি মনত ৰাখিছিলোঁ গিৰিয়েকৰ নাম কি আছিলে ষ্টিফেন জনছ এটা ইংলিছ মেন আছিলে ষ্টিফেন জনছ নম্বৰ 7 আৰ্জেণ্ট যাব লগা হ'লে কেনেকৈ যাব লাগিব বাই এয়াৰ অৰ্থাৎ বিউনছ এয়াৰ্ছ আপোনাৰ প্ৰথমবাৰ ট্ৰিকটো শুনিছে যদি অকণমান ডিফিকাল্ট লাগিব পাৰে কিন্তু আপুনি যদি 2-3 বাৰ এইটো পঢ়ি দিয়ে আপোনাৰ কাম হৈ যাব ধুনীয়াকৈ মনত ৰাখি যাব নেক্সট আছে আৰ্মেনিয়াটো কেনেকৈ মনত ৰাখিছিলে আৰে ই মেনিয়া হৈ গ'ল মেনিয়া মানে পাগল তাক এতিয়া লৈ যাব লাগিব পগলা ফাটেকলে কেনেকৈ নিম য়েৰেভান মেনিয়া আৰু য়েৰে চেম মিনিং তাৰ পৰা ভানত উঠাই লৈ যাম য়েৰেভান আৰ্মেনিয়া য়েৰেভান 9 নম্বৰ অষ্ট্ৰেলিয়া বুলি ক'লে কেনেকৈ মনত ৰাখিছিলোঁ অষ্ট্ৰেলিয়া কেনেকুৱা দক্ষিণ মেৰুৰ ফালে ঠাণ্ডা দেশ আৰু তাক প্ৰটেকশ্যন দিবৰ কাৰণে কি দিছিলে কেনেৰে বেৰ দিছিলে গতিকে কেনবেৰা নম্বৰ 10 আছে অষ্ট্ৰিয়া কেনেকৈ মনত ৰাখিছিলোঁ অষ্ট্ৰিচ চৰাই কি কৰিছিলে বীণা বজাইছিলে বা ৰিয়াই বীণা বজাইছিলে গতিকে ভিয়েনা ঠিক আছে এইখিনিলৈকে কোনো প্ৰব্লেম নাই নেক্সট স্লাইডলৈ আহোঁ চাই লওক ইয়াত আফগানিস্তান কাবুল আলবেনিয়া তিৰাণ আলগেৰিয়া এলগাৰ আন্দোৰা লেভেলি আংগোলা লুৱাণ্ডা এণ্টিগুৱা এণ্ড বাৰবুডা ষ্টিফেন জোনছ আৰ্জেণ্টিনা বিউনছ এয়াৰ্ছ আৰ্মেনিয়া য়েৰেভান অষ্ট্ৰেলিয়া কেনবেৰা অষ্ট্ৰিয়া ভিয়েনা ঠিক আছে এতিয়া আজাৰবাইজানটো কেনেকৈ মনত ৰাখিছিলোঁ আজাৰবাইজান আমাৰ ভাইজান এইবাৰ কি এক্টিং কৰিছে ডাকু এক্টিং কৰিছে গতিকে ডাকুৰ পৰা বাকু আজাৰবাইজান বাকু নেক্সট আছে বাহামাছ বহি যোৱা মাছ বহি গ'ল মানে মাছটো মৰি গ'ল তেনেকুৱা মাছক আমি নেচাওঁ গতিকে এটা ৰাজধানী নাচাওঁ বাহৰেইন কেনেকৈ আছে মনত ৰাখিছিলোঁ বাহিৰত ৰেইন হৈ আছে বৰষুণ দি আছে গতিকে কি কৰিছিলে মায়ে বাহিৰত যাব মানা কৰিছিলে মা নেক্সট 14 বাংলাদেশৰ ৰাজধানী ঢাকা এইটো সকলোৱে জানে চিম্পল নম্বৰ 15 আছে বাৰবাডোছ বাৰে ক'ত যাব লগা হৈছিলে টাউন যাব লগা হৈছিলে টাউনখন যাওঁতে মাজত এখন ব্ৰিজ পাৰ হ'ব লাগে গতিকে ব্ৰিজ টাউন 16 আছে বেলাৰুছ কেনেকৈ মনত ৰাখিছিলোঁ ৰুছ অৰ্থাৎ ৰাছিয়াত যেতিয়া বেলা হৈ যায় তেতিয়া ৰিস্ক কম থাকে দিনত ৰিস্ক কম থাকে গতিকে মিনিস্ক নেক্সট আছে বেলজিয়াম কোনে আনিছিলে ব্ৰুৱে প্ৰথমতে বেছিব লাগিব ব্ৰুচেলছ নম্বৰ 18 বেলি ওলোৱাৰ লগে লগে কি খাব লাগে বেল আৰু মৌ পান নম্বৰ 19 বেনিনটো কোনো ট্ৰিক নোহোৱাকৈ মনত ৰাখিছিলোঁ কি আছিলে নামটো মই পাহৰি গৈছোঁ আপুনি নিজে কমেণ্ট কৰি জনাব 20 নম্বৰত আছে ভূটান বুট আন কিহত আনিছিলোঁ বুট টেম্পুৰ পৰা থিম্পু চাই লওঁ নামখিনি ঠিক আছে আফগানিস্তান বাকু বাহামাছ নাচাও বাহৰেইন মানামা বাংলাদেশ ঢাকা বাৰবাডোছ ব্ৰিজটাউন বেলাৰুছ মিনিস্ক বেলজিয়াম ব্ৰুচেলছ বেলিজ বেলমোপান বেনিন আছে পৰ্টো নভো আছিলে ভূটান থিম্পু ঠিক আছে কোনো প্ৰব্লেম নাই কিবা যদি প্ৰব্লেম আছে মোক কমেণ্ট ছেকশ্যনত জনাব মই সহায় কৰিবলৈ চেষ্টা কৰিম 21ত আছিলে বলিভিয়া
বলিভিয়া বৰ লুভিয়া লুভিয়া হলে তাক কি দিছিল অলপ খাবলে পাঁচটা দিছিল লা পাঁচ নম্বৰ 22 বসনিয়া এণ্ড হাৰ্জগোভিনা অকল বসনিয়াৰ পৰা মনত ৰাখিছিল বসনিয়া বসক কোনে নিছিলে এনাই বসক লৈ গলে নাই তেতিয়া কি হ'ব সি বাছি যাব নোৱাৰিব বাছি যাব এনেকুৱা ধৰণৰ এটা আছিলে বাছি যাব নম্বৰ 23 বটছৱানা বটছৱানা বটটুক চোৱানা তাৰ গাৰ বৰণ চাইছিলো সেইকাৰণে বটছৱানা গাৰ বৰণ ব্ৰাজিল ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া সিম্পল নম্বৰ 25 ব্ৰুনেইৰ ৰাজধানী ব্ৰুনেই ব্ৰু কি হৈছিলে পেকেটত বান্দৰে বাগানত লৈ গৈছিলে কে বান্দৰ চিৰি ভগৱান নেক্সট 26 আছে বুলগেৰিয়া গৰুৰ গাড়ী কোনে চলাইছিলে এজনী ছোৱালী চলাইছিলে ছোৱালীজনীৰ নাম কি আছিলে সোফিয়া গতিকে বুলগেৰিয়া সোফিয়া 27 বুৰ্কিনা ফাছো এইটো কোনো ট্ৰিক নোহোৱাকৈ মনত ৰাখিছিলোঁ এটা আজীব সা নাম আছিলে কি আছিলে ৱাগাডুগু তেনেকৈ উচ্চাৰণ হয় আৰু 28 বুৰুণ্ডিটো কেনেকৈ মনত ৰাখিছিলোঁ বৰ নদী পাৰত কোন বহি আছিলে বুঢ়া বহি আছিলে বুজুম বুঢ়াক বুজাম বৰ নদী পাৰত 29 কম্বোডিয়া যদি বডি কম থাকে পেনটো খহি যাব গতিকে ফোনম পেণ্ট 30 আছে কেমেৰুন অৰুণৰ হাতত পইচা কম আছে সেইকাৰণে কি কিনিলে হিউণ্ডাই কিনিলে হিউণ্ডাইৰ পৰা আয়ুণ্ডে ঠিক আছে চাই লৈছোঁ এইখিনি আছে কাণ্ট্ৰি কেপিটেল আপুনি এবাৰ চাই ল'ব তাৰপিছত আছিলে 31 কানাডাৰ ৰাজধানী কি আছিলে কানাডা দাদাকৰ ওচৰত কান্দি আছিলে কিয় কোচত উঠাব কৈ আছিলে উঠোৱা ঠিক আছে 32 আছে কেপ আৰু ভাৰ্ডি পুলিচে কি কৰে প্ৰায়ে পিন্ধি থাকে মানে প্ৰায়া নম্বৰ 33 চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক কেনেকৈ মনত ৰাখিছিলোঁ ইয়াতো কোনো ট্ৰিক ইউজ কৰা নাছিলোঁ কেনেকৈ মনত ৰাখিছিলোঁ ভাং খাই তেনেকৈ এটা ট্ৰিক দিছিলোঁ আপোনালোকক মনত পৰিছে যদি চাই ল'ব নম্বৰ 34 আছে চাট দিয়া ঘৰ কেতিয়া বনাইছে মানুহে যেতিয়া নিজৰ জমিন কিনি লয় গতিকে এন জমিনা চাইল্ডটো কেনেকৈ মনত ৰাখিছিলোঁ চাইল্ডহুডৰ কথা মনত আমি কেনেকৈ পেলাওঁ চেণ্টি হৈ যাওঁ চেণ্টি এগো 36 চাইনা ফেমাছ বেইজিং 37 কলম্বিয়াৰ ৰাজধানী কেনেকৈ মনত ৰাখিছিলোঁ কলমটো বেয়া হৈ গ'লে তাৰ আখৰবিলাক গোটা হ'ব সেইকাৰণে বগোটা 38 কামৰুজ আহা এটা গোলাপ দিম কাক দিম মনত পেলাওক আৰু কমেণ্ট কৰি জনাওক নম্বৰ 39 আছে কংগো ডেমক্ৰেটিক ৰিপাব্লিক 40 আছে কংগো ৰিপাব্লিক যেতিয়া ডেমক্ৰেটিক হয় তেতিয়া কি হৈ যাব চাচা ক্ষীণ হৈ যাব কিনচাচা 40 কংগো ৰিপাব্লিক হ'লে কি হয় ব্ৰাজা ভেলি বৰ ৰজাৰ দৰে ভিলেজত থাকিব পাৰি ইয়াতে 40খন দেশ আৰু কেপিটেল আমি পঢ়িলোঁ ইয়াৰ লগে লগে আজিৰ এই ভিডিঅ'টো সমাপ্ত হ'ব যদি আপোনালোকে ভিডিঅ'টো হেল্পফুল হৈছে বুলি ভাবে তেনেহ'লে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব যদি আপোনালোকে ভিডিঅ'টোত ভাল মই ৰেছপন্স পাওঁ তেনেহ'লে ইয়াৰ পৰৱৰ্তী পাঠসমূহ আনিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে